ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সম্পাদকক বিচৰা হৈছে। তথাপি এগৰাকী ভক্তই জনাইছে ভোগ খোৱাৰ পিছত পাতখন অকণমান খচিবলৈ বা গৰকিবলৈ বেয়া লাগে। গতিকে আপোনালোকে যিসকল স্বেচ্ছাসেৱী সেৱিকা আছে তেওঁলোকে অকণমান আমাৰ ভোগ এখোৱা ভোগখন নিৰীক্ষণ কৰিব বুলি আশা ৰাখিছোঁ বা আমাৰ অন্যান্য কৰ্মকৰ্তাসকলেও কমিটিৰ সদস্যসকলেও উচিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ ইতিমধ্যে বহু বৰ্তমান ৰাইজে আমাৰ গতিকে আপোনালোকে সেইটো নিয়ন্ত্ৰণ কৰিব বুলি আশা ৰাখিছোঁ। তাৰ কথা ৰাখিবলৈ আশা ৰাখিছোঁ। এজন সাৰ হয় আমি স্নাতকোত্তৰ বিষয়ত তেখেতৰ পৰা সহযোগিতা পাইছিলোঁ। এই কথালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিঠাতেল দাদা আছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মিঠাতেল দান কৰিছে। গতিকে এই হিচাপে তেখেতসকলক আমি সমিতিৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহোদয়ে ইতিমধ্যে ভোটা প্ৰদান কৰিছে আৰু তেখেতে ভোটাত তেল দি থকা আমি দেখিবলৈ পাইছোঁ। তেখেতৰ এই মহানুভৱতা আমি আচলতে সঁচাকৈ শলাগিব লগা